প্ৰিয়তমালৈ চিঠি কথা আৰু আবৃত্তিকাৰ বিষ্ণু নাৰায়ণ দাস। মৰমৰ অনু, তুমি চাগে আচৰিত হৈছা মই তোমাক অনু বুলি কোৱাৰ বাবে। তোমাৰ হয়তো মনত পৰা নাই, পৰিবনো ক'ৰ পৰা, যদিহে তুমি নগৰৰ যান্ত্ৰিকতাৰ পৰা আহৰিয়েই নোপোৱা। অনু, মই সেইদিনাৰ কথা কৈছো, যিদিনা মই অনুৰাধা চাই আহি তোমাক কৈছিলো, তুমি জনমে জনমে মোৰ বাবে, মোৰ মৰমৰ প্ৰতীকী ৰূপে অনুৰাধা হৈ থাকিবানে? তুমি তেতিয়া চিঞৰি চিঞৰি কৈছিলা, মই হৈ ৰম তোমাৰ বাবে, যুগ যুগান্তৰলৈ তোমাৰ মৰমৰ অনুৰাধা হৈ, বৈ ৰম তোমাৰ কলিজাত এখন মৰমৰ ৰঙা নদী হৈ। তাৰ পাছতে হঠাৎ জানো কি হৈছিল, তুমি আঙুলিত কিবা গণি গণি কৈছিলা, আৰু মাত্ৰ এসপ্তাহ আছে, তাৰ পিছত মই যাব লাগিব। মই তেতিয়া হাঁহি হাঁহি কৈছিলো তোমাক, দুখ নকৰিবা অনু, তুমিতো আজিৰ পৰা যুগ যুগান্তৰলৈ মোৰ অনুৰাধা হৈ ৰবা। মই তেতিয়াই তোমালৈ চাই গাইছিলো, যুগে যুগে প্ৰতি খোজে তোমাতেই মই হ'ম বিলীন, এন্ধাৰৰে চুকে চুকে জুবিনদাৰ সেই অনুৰাধা গানটো, মৰমৰ অনু কেনে আছা তুমি, মোৰ কলিজাত বোৱাব খোজা ৰঙা নদীখনৰ কথা পাহৰিলা নেকি? অনু, মনত পেলাই দিয়াৰ বাবে ভুল বুজিছা নেকি? ভুল নুবুজিবা, মই তুমি কোৱা কথাষাৰহে সোঁৱৰাই দিছো মাত্ৰ। মৰমৰ অনু, যুগ যুগান্তৰৰ কথা তোমাক নকওঁ মই, তুমি বিৰক্তি পাবা। মই ভবা নাছিলো অনু, তুমি যে এদিন এনেধৰণে মোৰ অনু নহৈ আন কাৰোবাৰ অৰুন্ধতী হ'ব বুলি। মৰমৰ অনু, মোৰ কলিজাত তুমি বোৱাব খোজা ৰঙা নদীখনৰ বাবে মই কলিজাটো দকৈ খান্দি ৰাখিছোঁ। কেতিয়াবা পাৰিলে আহি চাই যাবা মোৰ অৱস্থা। অনু, আজিকালি কলিজাটোৱে বৰকৈ ধপধপায়, ভালকৈ উশাহ ল'ব নোৱাৰা হৈ পৰে। সেই নদীখনৰ বাবে খান্দি থোৱা দ ঠাইবোৰৰ বাবেই হয়তো বুকুৰ উশাহ নিশাহটো কমি গৈ বন্ধ হ'ব খোজে। অনু, অনু, আৰুনো কি ক'ম কি লিখিম, যুগ যুগান্তৰৰ কথাটো বাদেই মোৰতো আজিৰ বাদে কালিৰ কথা ভাবিবলৈ ভয় লাগে। কালিলৈ বা কি হয়, অমানিশাৰ গানবোৰ কাণত বাজি উঠে বুলি উচুপি উঠিব খোজো। অনু, এবাৰ আহিবাচোন, লগ হৈ চাম তোমাক সেই ঠাইতে য'ত তুমি কৈছিলা অনুৰাধা হৈ ৰম তোমাৰ বাবে যুগ যুগান্তৰলৈ। অনু।